গুড মৰ্ণিং বন্ধুসকল। আজি অলপ এনে মৰ্ণিং ৱাক কৰিম বুলি ভাবিছোঁ, লগতে চাপৰ টাউনখন আপোনালোকক দেখুৱাই দিম। ৰুমৰ পৰা ওলাই ৰাইট ফালে যাই চাপৰ বজাৰ আৰু লেফ্ট ফালে গ'লে পাম নেশ্যনেল হাইৱে। এতিয়া আমি লেফ্ট ফালে যাম ফাৰ্ষ্ট। আৰু ওলাই আহিলোঁ, কিন্তু এতিয়া বৰষুণো আহি গ'ল। এইটো হ'ল আমাৰ চাপৰ নেশ্যনেল হাইৱে। এইটো এইফালে ধুবুৰী যাব পাৰি, আৰু এখনক গান্ধী মৈদাম বুলি কোৱা হয়। এই ফিল্ডখনক এইখিনিক চিনেমা হল বাছ ষ্টেণ্ড বুলি কোৱা হয়। আৰু ইয়াতে সন্মুখত আছে আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ সিংহৰ প্ৰতিমূৰ্তি, আৰু কাষতে হ'ল এইটো আমাৰ চাৰ্কল অফিচ। ইয়াতে সন্মুখত তেল ডিপু আছে। এইবাৰ আহিলোঁ চাপৰটো মেইন টাউনৰ ফালে। এইফালে চাওক, মিউনিচিপালিটিৰ মানুহে চাফা কৰি আছে। ৰাতিপুৱা সদায় চাফা কৰে। এই বাছবিলাক যাব গুৱাহাটী, কিছুমান বৰপেটা। এইফালে এইটো হ'ল SBI ATM, কিন্তু বৰ্তমান বন্ধ আছে। ৰাতিপুৱা 6:30 বাজিল, সেইকাৰণে দোকানবিলাক প্ৰায় বন্ধ। এইখন হ'ল চাপৰ টাউনৰ এম বজাৰ, আৰু তাৰে কাষতে এখন আছে CCI জিম, আৰু এইফালে গ'লে চাপৰ হায়াৰ ছেকেণ্ডাৰী আৰু চাপৰ মেডিকেল। চাপৰ হায়াৰ ছেকেণ্ডাৰীৰ কাষতে এইখন হ'ল চাপৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, মানে চাপৰ মেডিকেল বুলি কয় যিখন। আৰু হায়াৰ ছেকেণ্ডাৰী আৰু মেডিকেল পাৰ হৈ আহি যিটো ধুবুৰী ফালে, এইটো হ'ল চাপৰ SBI, মানে ধুবুৰী ফালে গ'লে পায়। এইটো হ'ল চাপৰ সাৰ্বজনীন কালী মন্দিৰ, আৰু ইয়াত দুৰ্গা পূজা হয়। দুৰ্গা পূজা সমিতিয়ে ইয়াত পেণ্ডেলবিলাক বনাইছে। বৰষুণ বেছি আহি থকাৰ বাবে বেছি দেখুৱাব নোৱাৰিলোঁ, আৰু এতিয়া বজাৰৰ মাজেৰে ৰুমলৈকে যাই আছোঁ।